জীৱনটো আচলতে ভবাৰ দৰে ইমান সহজ নহয়। আজি মোক আপোনালোকে যিটো পৰ্যায়ত দেখি আছে সেই পৰ্যায়ত পাবলৈ মই বহুত কষ্ট কৰিছোঁ। এইকেইদিন ফেচবুকত, ইনষ্টাগ্ৰামত দেখি আছোঁ মানুহবোৰে খুব ধুনীয়াকৈ নিজৰ নিজৰ জীৱনবোৰ শ্বেয়াৰ কৰিছে। কেনেদৰে পঢ়িছিলে, কেনেদৰে চাকৰিৰ কাৰণে পৰীক্ষা দিব গৈছিলে আৰু কেনেদৰে চাকৰি পাইছে। আৰু সেইবোৰ দেখি খুব ভাল লাগিছে। মানুহৰ কষ্ট যে সাৰ্থক হৈছে, কাৰণ জানো নিজেও কষ্ট কৰিছিলোঁ নহয় এটা সময়ত খুব। আৰু এই যে আজি মই ৰাতিপুৱা 8টা বজাত ওলাই যাওঁ, 3টা বজাত সোমাওঁ, কেতিয়াবা আমনি নালাগে নহয়, কামনি লাগে, কাৰণ ছোৱালীজনী এৰি থৈ যাওঁ। কিন্তু সেই যেতিয়া কষ্টৰ দিনবোৰ মনত পৰে খুব ভাল লাগে মনটো। মোৰো তেনেকুৱাই দিন পাৰ কৰিছিলোঁ। যেতিয়া মই ডিগ্ৰী কমপ্লিট কৰিলোঁ, গম পালোঁ মাৰ পেঞ্চন আধা হৈ গ'ল, মানে মায়ে মোক পঢ়াব নোৱাৰা হ'ল। তথাপিও ডিব্ৰুগড় গ'লোঁ, ডিব্ৰুগড়ত কোচিং এটা লৈ পৰীক্ষা এক্সাম দিম বুলি। তাৰপিছতে কিছুমান বিশেষ কাৰণত আকৌ উভতি আহিব লগা হ'ল। উভতি আহি DL-Edৰ ফৰ্ম ফিল আপ কৰিলোঁ। কিদৰে পঢ়িম, কেনেকৈ পঢ়িম নাজানিছিলোঁ, কিন্তু এটা সাহস আছিলে যে পঢ়িম। আৰু যেতিয়াই এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিলোঁ, ক্ৰেক কৰাৰ পাছতে মায়ে যেন তেন 1500 টকা দি এডমিশ্যন লৈ দিলে। তাৰপিছত অহা যোৱাৰ যি ভাড়া আছিলে 3000 টকা, সেয়া কিন্তু কমপ্লিটলি মোৰ আছিলে, কাৰণ বাছত সদায় 100 টকা লাগে। এইখিনিতে কিন্তু মই মোৰ মানুহজনক থেংক ইউ নক'লে নহ'ব। তেখেতে কৈছোঁ নহয় জীৱনৰ প্ৰতিটো সময়ত মোক লগ দিছে। সেই সময়তো এটাই কথা কৈছিলে, মই আছোঁ নহয়, তুমি পঢ়াচোন। কিন্তু মই তেখেতলৈ কেতিয়াও বাদ চোৱা নাই, কাৰণ আমি এনেকুৱা পৰিয়ালত থকা নহয় যে মই কাৰোবাৰ পৰা পইচা লৈ পঢ়িব পাৰিম বা পঢ়িবলৈ যাম। নিজে কষ্ট কৰি পঢ়িছিলোঁ। আৰু এই যে 100 টকাটো মই দিনটোত উলিয়াবলৈ ৰাতি 5টা বজাৰ পৰা 7টালৈকে টিউশ্যন কৰোঁ। আকৌ গধূলি যে 5:30মান বজাত আহি পাওঁ, সেই তেতিয়াৰ পৰা আকৌ ৰাতি 8টা, 9:30, 9:30লৈ টিউশ্যন কৰোঁ। কেনেকুৱা ভাগৰ লাগিছিলে নহয় সেই দিনকেইটা। যেন তেন দুবছৰীয়া DL-Ed কোৰ্চটো কমপ্লিট কৰি টেট দিছিলোঁ, সেয়াও ফেইল কৰিলোঁ। তাৰপিছতে ভাবিলোঁ যে চাকৰি এটা কৰা যাওক। চাকৰি কৰিলোঁ প্ৰাইভেট কোম্পানীত। 9টাৰ পৰা 6টা বজালৈকে ডিউটি। কেতিয়াবা খুব বেয়াও লাগে, নিজৰ লগৰবোৰ আহে গাড়ী লৈ লৈ, তেওঁলোকক ছাৰ বুলি মাতিব লাগে, নিজে বহি থকা চকীখন দিব লাগে। আৰু সেই দিনবোৰ মনত নেপেলাওঁ আৰু দিয়কচোন। তাৰপিছতে 9টাৰ পৰা 6টা বজালৈ ডিউটি কৰিয়ে মই টেট ক্লিয়াৰ কৰিলোঁ। আৰু আজি মই আপোনালোকৰ সন্মুখত এগৰাকী শিক্ষয়িত্ৰী হিচাপে থিয় হৈ আছোঁ। এয়া মোৰ আছিলে জীৱনৰ কষ্টখিনি। সকলোৱে কষ্ট কৰে। আপোনালোকৰবোৰ কেতিয়াবা জনাবচোন মোক। তেন্তে আজিলৈ আহিছোঁ।